Hi friends, welcome to my channel TK Entertainment. So আজি আমি যাম কৰোনাৰ ভ্যাকচিন লবলৈ। তো কৰোনাৰ ভ্যাকচিন লোৱাতে কি হয় চাওকচোন। আপোনালোকে ভিডিওটো চাওক আৰু এনজয় কৰক। সো এতিয়া আমি আমাৰ এটা কাম আছে। সো আমি সৰবগৰ পৰা আহো। তাত এটা কাম আছে, আমি কামটো কৰিম আৰু কৰোনাৰ ভ্যাকচিন লবলৈ অতি সোনকালে আমি ইয়াতে আহিম। সো আপোনালোকে ভিডিওটো ধুনীয়াকৈ চাওক আৰু এনজয় কৰক। এয়া চাওক ব্ৰুজ খালিফা, আমাৰ সৰবগৰ ব্ৰুজ খালিফা। এইটো আমাৰ মন্দিৰ ধুনীয়া। সো এতিয়া আমি তেল ভৰাব লাগিব, অলপমান তেল ভৰাও। সো এতিয়া আমি তেল ভৰাই ল'লোঁ আৰু আমি আমাৰ আহি পালোঁ ঠাই সৰবগত। সো এইখন চাওক সৰবগৰ অভাৰ ব্ৰিজখন। আমি সৰবগত অলপমান কাম কৰিম। চাওকচোন কাম মানে কি, এটা বেংকত শাখাত আমি যাব লগা আছে। তাত চাই থাককচোন, বেংকত যি লাইন, কৃষ্ণ প্ৰভু চাওক, লাইন চাওক না কিমান দীঘল লাইন। চ' বেংকত বহুত ভিৰ আৰু কৰোনাৰ সময়, চ' ভিডিঅ' বনাই নাথাকিলোঁ। চ' এতিয়া আমাৰ কামটো হ'ল, অলপ কিবা কিবি ল'লোঁ, দেখা পাব আপোনালোকে। এই ইয়াত কোনোবাই আহে যদি আহিব পাৰে। ধুনীয়া পৰিস্থিতি। এইটো আমাৰ মন্দিৰ। এয়া চাওকচোন, এনজয় কৰি থাকক। আৰু আমি চিকিৎসালয়খন অলপ ফুৰি আছোঁ আৰু আহক, ইয়াতেই টাইম পাছ। ভেকচিন মাৰিব যাব লাগে চব। ইয়াৰ আমাৰ গুডু, মানে আমি গুডু বুলি মাতোঁ আৰু পিংকু আমাৰ গাড়ী ষ্টাৰ্ট দিল। আজি আমাৰ লাগ বেয়া আৰু পানী পৰব। সোনকালে যাব লাগে, পানী পৰব। এতিয়া আমি যাওঁ। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো বেছি দীঘল নকৰিলোঁ। ইয়াৰ পিছত ধুনীয়া ধুনীয়া ব্লগ চাবলৈ পাব তোমালোকে। আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থবা প্লিজ। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে থকা বেল আইকনটো দবাই থবা।
ভালকৈ লকডাউন খুলিলে আমি ধুনীয়া ধুনীয়া ঠাইত যাম, ধুনীয়া ধুনীয়া ঠাই মনোৰঞ্জন কৰিম আৰু ধুনীয়া ধুনীয়া ব্লগ চাবলৈ পাব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব প্লিজ। চ' এতিয়া আমি দোকানত কিবা এটা খাই লওঁ, কিবা মানে আমি পৰঠা এখন খাই লওঁ। পৰঠা খাই পূৰা পেটটো ফুল কৰি লওঁ আৰু আমি এতিয়া পৰঠা খাম। পৰঠা আহি পাল, খুৰী আমাক পৰঠা দি গ'ল। পানীটো বাকি লওঁ। চ' আপোনালোকে অকণমান ৰখি থাকক, আমি খাই লওঁ।